মৰমৰ ভাইটি ভণ্টিসকল, আজি আমি শিকিম ঘৰত ব্যৱহাৰ হোৱা কেইটামান বৈদ্যুতিক সঁজুলিৰ নাম অসমীয়াৰ পৰা ইংৰাজীত। পাংখা, ইংলিছত ফেন। নিকাশ পাংখা, ইংলিছত এক্সাষ্ট ফেন। বায়ু শীতক, ইংলিছত এয়াৰ কুলাৰ। বায়ু শোধক, ইংলিছত এয়াৰ পিউৰিফায়াৰ। শীত তাপ নিয়ন্ত্ৰক, ইংলিছত এয়াৰ কণ্ডিশ্যনাৰ। মুদ্ৰক, ইংলিছত প্ৰিণ্টাৰ। ভ্ৰাম্যভাগ, ইংলিছত মোবাইল ফোন। তাৰপিছত দূৰ নিয়ন্ত্ৰক, ইংলিছত ৰিম'ট কণ্ট্ৰল। ইস্ত্ৰী, ইংলিছত আইৰণ। বৈদ্যুতিক মশাল, ইংলিছত ইলেক্ট্ৰিক টৰ্চ। কোঠালী উত্তাপক, ইংলিছত ৰুম হিটাৰ। ধ্বনি গ্ৰাহক, ইংলিছত মাইক্ৰফোন। পত্ৰবন্ধক, ইংলিছত লেমিনেটৰ। আৰু শীতক যন্ত্ৰ, ইংলিছত ৰেফ্ৰিজাৰেটৰ। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।